নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। বন্ধুসকল, আপোনালোকৰ মোবাইলত কিছুমান আননোন নম্বৰ আহি থাকে, যোনটো নেকি আপোনালোকে ক'ৰ পৰা কৰিছে, কোন হয় আপোনালোকে চিনি নাপায়। তো আজি মই এটা এনেকুৱা এপ আনিছোঁ যোনটোৰ জৰিয়তে যদি কাৰোবাৰ ফোন কল আহে তেনেহ'লে আপুনি তাৰ ফটো, এড্ৰেছ গোটেইখিনি আপুনি নিজে চাই ল'ব পাৰিব। হয়, এটা আগতে এপ আছিল ট্ৰু কলাৰ, সেইটো নহয়, এটা নতুন এপ যোনটোৰ পৰা আপুনি তাৰ ফটো, এড্ৰেছ সকলো তথ্য তাৰ আপুনি জানি ল'ব পাৰিব। যদি বিশ্বাস নহয় ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে আপুনি বুজিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো দবাই দিয়ক, অল চিলেক্ট কৰক আৰু এটা লাইক এটা ধুনীয়াকৈ মাৰি দিয়ক। প্ৰথমত এটা নম্বৰ দিয়া, তাৰপিছত ভেৰিফাইড মাৰি দিয়া। OTP এটা আহিব তোমাৰ মোবাইলত, যদি চিমটো এইটো মোবাইলতে লগোৱা হয় তে সেই মোবাইলতে যাব আৰু অট'মেটিক লৈ ল'বা, নহ'লে OTPটো আনি ইয়াত ক্লিক কৰি কণ্টিনিউ ক্লিক কৰি ভেৰিফাই হৈ যাব। তাৰপিছত ইয়াতে নিজৰ নামটো এণ্টাৰ কৰা, তোমাৰ যি নাম সেইটো ইয়াত লিখা। তাৰপিছত দিছ ইজ মি বুলি লিখা, ক্লিক কৰা। তাৰপিছত অট'মেটিকত ক্লিক কৰা আৰু অ'কে কৰি দিয়া। তাৰপিছত ৱৰ্ক ইন দ্য বেকগ্ৰাউণ্ডটো অন কৰি দিয়া, তলত যি আছে। তাৰপিছত নেক্সট। তাৰপিছত অলপ সময় ৰ'বা, লোডিং হ'ব দিয়া। লোডিং হোৱাৰ পিছত কণ্টিনিউ ক্লিক কৰা। এইটো কণ্টিনিউ আহি গ'ল। তো যি ছেভ আছে তোমাৰ কণ্টেক্টত তাৰ ফটো সহকাৰে আহি যাব। আৰু নাইবা ওপৰত চাৰ্চত নতুন নাম্বাৰ এটা মাৰি দিবা, তাৰ ডিটেইলছ এনেকৈ আহি যাব। যিকোনো এটা ডিপিত ক্লিক কৰিলে তাৰ চাবা ৰ'বা, এইটো চোৱা, ফেচবুক, হোৱাটছএপ, কল কি। ফেচবুকৰ ক্লিক কৰিলে ডাইৰেক্ট ফেচবুকত গুচি যাবা আৰু তাৰ কোন হয়, তাৰ ফটো, ডিপি চব তুমি নিজে জানিব পাৰিবা। তো এনেকৈ যদি তোমাৰ ছেভ কৰা নাথাকে তথাপিও তুমি মোবাইল নাম্বাৰটো তাতে য'ত চাৰ্চ অপশ্যনটো আছে তাতে চাৰ্চ মাৰি ফেলে তুমি তাৰ চব ডিটেইলছসমূহ জানিব পাৰিবা। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, যাতে আগলৈ এনেকুৱা ভিডিঅ' আৰু। এই এপটোৰ কাৰণে প্লে ষ্ট'ৰত যাই তুমি খালি জাষ্ট লিখি দিবা আইকন। আইকন লিখি দিলে এইটো চোৱা, আইকন কলাৰ ID যোনটো একদম প্ৰথমত আছে এইটো আহি যাব। তাৰপিছত এইটো ক্লিক কৰি ইনষ্টল কৰি ল'বা। মোৰ ইনষ্টল আছে সেইকাৰণে ইনষ্টল নকৰোঁ। তাৰপিছত যেনেদৰে কৈছোঁ সেনেদৰে তোমালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাবা।